কিহে ইমান মন চন মাৰি আছে দেখোন। এই নকপদক বিৰাট টেনশ্যন। এই দোকানত মাল ভৰাব পৰা নাই, মাথা নষ্ট। মই ঘৰৰ খৰচ নাই, মোৰ তোমাৰ পকেট খৰচ ওলাব পৰা নাই। এই তোমাৰ 6 মাহৰ বাকী আজিলৈকে উদ্ধাৰ কৰিব পৰা নাই। কিনকে চলিব দোকান? এই দোকান দি চলিব নোৱাৰোঁ আৰু কিবা বেলেগ ভাবিব লাগিব। দোকান বাদে দিব লাগিব আন পাইছোঁ আৰু যিটো দেখিছোঁ উপায় নাই। এটা দিন আছিল যেতিয়া ব্যৱসায় কৰি এটা ভাল ইনকাম আছিল, চলিব পাৰিছিলোঁ, 4টা ওপৰত দিব পাৰিছিলোঁ যে ব্যৱসায়টো ভাল। কিন্তু আজি সেই দিন নাই। মই এতিয়া নিজে চলিব নোৱাৰা হৈছোঁ, বেলেগক কি ক'ম। এই দোকান দেখিছেতো আপুনি অৱস্থা, মানে পেটত ভাতে নাযোৱা হৈছে টেনশ্যনতে। কি ক'ব। এই চাং ৰ'ব, এই বাৰিষাটো যাওক, নহ'লে আৰু সদায় সদায় এনেকৈ তিৰিৰ গালি খাই চলি থাকিব নোৱাৰিয়ে। এই গুৱাহাটীকে যাওঁ নেকি দোকান চোকান বাদ দি। দাদা বহুত বহুত ধন্যবাদ। আপুনি যে 1 বছৰ আগত চেমিনাৰ এখনত ভাষণ দিছিল, সেই ভাষণৰ ওপৰত ভিত্তি কৰি মই এখন স্বাস্থ্যিকা ল'লোঁ। গতিকে এই ক্ষুদ্ৰ উপহাৰটো গ্ৰহণ কৰক। ইমান ডাঙৰ ব্যৱসায় হয়, ললিপপ উপহাৰ দিছ? মাংস খাই পাইছি না? পাইছোঁ। গল্লা খাই পাইছি না? পাইছোঁ। ললিপপ খাই পাইছি না? 20 বছৰ আগতে খাইছিলোঁ, এতিয়া বহুত দিন ধৰি ললিপপ খোৱাই। যি কি নহওক, তুমি যিহেতু মোক মনত কৰি উপহাৰটো দিলা, মই তোমাৰ উপহাৰটো গ্ৰহণ কৰিলোঁ। হেইয়া, মই সেইটো বস্তুৱে দিছোঁ যিটো বস্তু আপুনি 20 বছৰ ধৰি খাই। ফোন আহিছে, চাওঁ দিচোন। হেল্ল' মিষ্টাৰ বৰুৱা, আই এম অন দ্য ৱে। এয়াচোন তুমি এনানো মই কি কথা কৈছিলোঁ চেমিনাৰখনত, যিটো কথা শুনি তুমি ইমান ডাঙৰ ব্যৱসায় হ'লা, ইমান সফল এজন বিজনেছমেন হ'লা তুমি। দেয়াচোন 1 বছৰ আগতে গুৱাহাটীৰ চেমিনাৰ এখনত আপুনি ভাষণ দিছিল যে যিবিলাক মানুহে একবাৰ মদ খায়, সেই মানুহে কেতিয়াও মদ এৰিব নোৱাৰে। আপোনাৰ কথাষাৰ মনত ৰাখি মই এখন মদৰ দোকান দিলোঁ। আৰু আপুনি সঁচা কথাই কৈছে, যিবিলাক মানুহে আজিলৈকে মদ খাইছে, সেইবিলাক মানুহে আজিলৈকে এৰিব পৰা নাই। আৰু মই এনেকৈ মদ বেছি যাই থাকলোঁ, ধনী হৈ যাই থাকলোঁ। আৰু মই এনেকৈ আহি আজি এখন স্বাস্থ্যিকা ল'লোঁ। কি তুমি মোৰ কথা শুনি মদৰ দোকান দিলা, মদ বিক্ৰী কৰা কৰিলা? মইতো তোমাক এইটো কথা বুজা নাছিলোঁ। এই ভগৱান।